বহাগী আইতাহঁতৰ বোলে ভেবেলাকাই বিয়া পাতিলে মই চাই আহোঁ দেই বৌজনী যা যা পুৰা হলো যে এমুঠি ভালকে খাবলৈ দিবলৈ নোৱাৰে নিমখ চোকা মাংস হালধি সোপা দিছে একে মোৰ বিয়াহত মই এবাৰ নাই মোবাইলকে টিপি থাকিব টিকিল খেলা নাচি থাকিব এয়া বোৱাই পাইছো আইতা তহঁতৰ বোলে ভেবেলাকাই বিয়া পাতিলে কতানো বৌজনী চাওঁ সময় পালি সেয়া আনিলে যা হাত বনোৱাও হেৰি নাই এয়া মাংস দিছে কাইট আকৌ এয়া নিমখ এয়া যা একেবাৰে সেই এতিয়া মোবাইল এটা দিছে নহয় সেইটোত একে আগত লৈ কেনেকে আছে একে আচোন মই চাওঁগৈ ৰ কত এজনী নাই আছো সঁচাকে বুজিনে পাপে হয় ভিডিঅ' বনাই আছে সঁচাকে মোৰ বিয়া হোৱাৰ পৰা ইমান ধুনীয়া লাগিছে সেইকাৰণে কপি কৰিছে কত বৌজনী আহাচোন বহা তুমি মোক বৌ বুলি নামাতিবা এঞ্জেল বুলি মাতিবা কি এঞ্জেল মই পৰিহে শুনিছিলো তুমি ৰখা দেই মই যাওঁ আইতা হয় বুজিছ হয় ভিডিঅ' বনাই আছে গম পালি মই মিছা কওঁ বুলি ভাবো সেয়া আছে যা কবি নহয় আকৌ বদনাম কৰিছে বুলি সেয়া যা গম পাবি তোক পেজেণ্ট কি দিলে তাই কিনো দিব সেই বিচনা ওপৰতে আছে চাব যাচোন মই আজিলৈকে চোৱা নাই কি আনিছে যাচোন যা তই চা গৈ কি আনিছে কোনখন বিচনা সেইয়া মুকলি ৰুমৰ বিচনাখনতে আছে যা সেইয়াতে আছে যা যা তই গৈ লৈ আহ যা 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 কি আনিছে চা আইতা এইটো নে হয় চাচোন উলিয়াম তই উলিয়াচোন তই উলিয়া কি আনিছে দেখিছ এইখন গামোচা তাই মোক দিছে এই মেচিনত বোৱা গামোচাখন ৰাম 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 এখন নেলাগে তাইকে দিবি মই আনা গামোচা হেৰিয়াতে আছে হাতে বোৱা তাইক শিকাম তই কবি তাঁতৰ শাল আছে যা মোৰ যাচোন যা 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 মই বোৱা গামোচাখন তই ভিতৰৰ পৰা লৈ আহ মই তাইক দেখাম যা 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 কণ কমিলে অকমান লগাই ল এইফালে আহাচোন ডাঙৰ কথা এটা হ'ল নহয় এই আমাৰ বহাগী এখনে মেচিনত বোৱা কাপোৰ বুলি কৈছে তুমি ব'লাচোন মোৰ লগত ব'লা আইতা অ মা এখন কি গামোচা নহয় নেকি এখন তই কিনি আনা গামোচা এইখন তই মেচিনত বোৱা গামোচাখন মোক দিবা আহিছ এইয়া চাচোন মই এইয়া দেখিছ তোৰ দেউতাৰক দিবলৈ মই নিজে হাতৰে এয়া বৈ কি ধুনীয়া গামোচা বৈছো এইখন কয় আমাৰ অসমীয়া গামোচা আৰু এইখন ফুল দুটা হ'লেই নহ'ব এখন গামোচা নহয় তই যদি নাজান ববলৈ মোৰ তাঁতৰ শাল আছে মই তোক কাপোৰ বোৱাম ব'ল মই তাঁতৰ শাললৈ তোক লৈ যাম ব'ল দুজনীটা মোকে বকিছে এইজনীক খেদি লওঁ ৰ ভগৱান মই ইহঁত দুজনী ওচৰৰ পৰা পলোৱাই ভাল ইয়াত গিৰলৈ গৈছো আৰু ইয়াৰ পিছত ভাল গামোচা দিম লগাই দিম তই শিকিব লাগিব গম পালিনে কি কৈছো দমত নকবি দৌৰাম মই যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ভিডিঅ'টো বনাওঁতে কিবা ভুল হৈছে ক্ষমা কৰিব আৰু লগতে জনাওঁ যে আমাৰ বজাৰৰ পৰা কিনি অনা গামোচাসমূহ বাদ দি নিজে হাতে বোৱা গামোচাখন ল'লে বেছি ভাল লাগে